কবি মৃণাল মেধিৰ কথাৰে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ ডিংকুনাথৰ আবৃত্তিৰে ভগ্ন হৃদয়। মোৰ ভগ্ন হৃদয়ৰ কথা তুমি কি বুজিবা? আচলতে তুমি ইমান দিনে মোৰ ভগ্ন হৃদয়ৰ কথা একো নুবুজিলা। সুযোগ পালেই তুমি আঁতৰি যোৱা। এয়াই আছিল তোমাৰ সুকীয়া স্বভাৱ। তোমাক বহুত বুজনি দিছিলোঁ হৃদয়স্পৰ্শী কথাবোৰ বিশ্বাসত ভাবি ভাবিয়ে। হৰিবৰা পাতখিলা যেতিয়া মানুহৰ ভৰিৰ গছকত পিঠ খাই, সেই পৰিৱেশটো তুমি কি বুজিবা? যেতিয়া সেউজীয়া ঘাঁহনি ডৰা মানুহৰ দুভৰিৰ পতাত হেঁচি ধৰাৰ পিছত বৰণ খলায়, আৰু যেতিয়া খেতিয়কৰ খেতিডৰাত ধুমুহাই তাণ্ডৱ চলায়, তুমি কি বুজিবা? আৰে তুমি কি বুজিবা মোৰ ভগ্ন হৃদয়ৰ কথা? হৃদয় আৰ্তনাদৰ নৈখন আজি বৈ আছে, অবিৰাম তীব্ৰ কল্লোলিত নৈ। কল্লোল নৈত আজি নিজকে শেষ কৰি দিবৰ মন গৈছে। কিয় জানা? তুমি ভগ্ন হৃদয়ৰ কথা বুজি নোপোৱা, আৰু হয়তো নাপাবা কাহানি। মোৰ জীৱনৰ ভগ্ন হৃদয়ৰ কথা তোমাৰ সেই কঠোৰ হৃদয়ত।